কাতি বিহু কঙালী মাঘ বিহু ভোগালী বহাগতে কৰো ধেমালি। নমস্কাৰ বন্ধুসকল, আজি এই ধুনীয়া পৰিৱেশৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছে ধাননি পথাৰ, কিমান ধুনীয়াকৈ ধান আছে, থোক ধৰিছে। মাজে মাজে ধান অৱশ্যে বেয়া হৈছে, খেতি একদম ৰঙা ৰঙা পৰি গৈছে আৰু থোক ওলোৱা নাই। কাতি বিহু যদিও কঙালী তথাপিও পালন কৰে অসমীয়া সমাজে, আৰু সেইকাৰণে ভিডিঅ'টো এই ধুনীয়া পৰিৱেশ ষ্টাৰ্ট কৰিলোঁ। আৰু ময়ো এতিয়া বজাৰলৈ যাম, কল কুঁহিয়া নাৰিকল কি লাগে নিয়ম নীতিৰ কাৰণে কিনিবলৈ যাম, আৰু ধুনীয়াকৈ গধূলি একদম পালন কৰি আপোনালোকক দেখাই যাম। ভিডিঅ'টো চাই যাব। সেয়া বজাৰ কৰি আহি গ'লোঁ, আহি পাই চোলা খুলি পিনে মেলি লৈছোঁ ধুনীয়াকৈ। এডোখৰ মুচি কাচি একদম চফা। আগফালে এতিয়া তুলসী পুলি ৰুব লাগিব, যিহেতু আজি তুলসী পুলি ৰুৱে নতুনকৈ, তো ধুনীয়াকৈ তুলসীৰ কাৰণে এটা জেগা বনাই পিনে তুলসী পুলি ৰুব লাগিব। এইডোখৰতে ৰুব লাগিব, এইডোখৰত দেউতা এতিয়া জিমা ভেটি আছে, এইডোখৰত দেখিছেনে, এইডোখৰতে ধুনীয়াকৈ বনাম তুলসী পুলি এটা ৰুবলৈ। আৰু আমাৰ বেটাই ৰুব বোলে একদম পুলি। সমান কৰি দিয়া, ইফালে সমান কৰি দিয়া, সেইটো চাইডত দি দিয়া। এয়া জেগাডোখৰ ধুনীয়াকৈ মুচি কাচি চফা কৰি দিছে, এয়া দেখিছে। তুলসী পুলি ৰুলে মানে লগত বোলে 3টা পুলি ৰুব লাগে, কিহৰ কাৰণে ৰুব লাগে নাজানো। আপোনালোকে যদি জানে জনাবচোন, একেলগতে কিয় 3টা পুলি ৰুব লাগে। এই আবেলি সময়তে সকলোৱে পথাৰত গৈ পিনে চাকি দিয়ে। আমাৰ অৱশ্যে পথাৰ নাই, অথনি মই বেলেগৰ পথাৰতহে আছিলোঁ। আমাৰ এইফালে চবফালে দেখিছে এইবোৰ, এইফালে চবফালে বাগান আছে। তো আমি এতিয়া আৰু পথাৰ বুলি ভাবি পিনে সেই বাগানতে চাকি খৰচ দিব লাগিব, আৰু এই চাইডে আহি পিনে ৰাতি দিব লাগিব। তো চাকি এটা দিব লাগিব ধুনীয়াকৈ। এইফালে দেখিছে, এইফালে আগতে খেতি কৰিছিলোঁ, কিন্তু এতিয়া হাতী অহাৰ কাৰণে জেগা ধৰি খালী পৰি আছে। এইবোৰ এইফালে এনেকৈ কলগছ হৈছিলোঁ, চব হাতীয়ে খাই থৈ গ'ল। আৰু গাইজ ধুনীয়া এটা মজা চেনেৰী দেখাম দেই, এইটো চাওক না, কিমান ধুনীয়া, কি বিউটিফুল, কি অপূৰ্ব সৌন্দৰ্য দেখিছে। এইফালে বাগান একদম, এডোখৰ ৰাতিপুৱা আহিলে পৰিৱেশটো একদম সেউজীয়া, বেয়া মানে বহুত ধুনীয়া লাগে। আৰু ইয়াত দেখিছে ৰঙা ৰঙা বেলি মানে একদম মাৰ গৈছে, ধুনীয়াকৈ ৰঙা চাওক, পৰিৱেশটো কি ধুনীয়া লাগিছে। ইয়াত দেখিছে ধুনীয়াকৈ ফুল আনি থোৱা হৈছে। আৰু এইখিনি হৈছে মগু, সেইখিনি কোমল হৈছে অলপ অলপ মগু। আৰু এইখিনি দেখিছে চানা, এইখিনি চানা অলপ কোমল হ'ব থাকিলে, অহা দেৰি হ'ল কাৰণে। আৰু এইখিনি নাৰিকল, এইফালে কল চল আছে আৰু পাত, ইয়াত লৈছে কল আৰু টেঙা, কমলা, পাণ তামোল। গাইজ জেগাডোখৰ একদম ধুনীয়াকৈ সজাই থকা হৈছে, ফুল লৈ পিনে এয়া মিলাই আছে ধুনীয়াকৈ। এয়া কি কৰিছা, এয়া ধুনীয়াকৈ সজাই দিছা। তাৰপিছত আৰু মাহ প্ৰসাদ চাপ খাত কেতিয়া ওলাব? আনিম আৰু এতিয়া ধুনীয়াকৈ চাকি জ্বলাবলৈও হ'ল। এয়া দেখিছে একদম পোহৰ হৈ আছে বাৰু, চাকি দিবগৈ লাগিব ধুনীয়াকৈ। এয়া দেখিছে কাতি বিহু কঙালী হ'লেও ধুনীয়াকৈ সজাইছে ফুল চুল দি। এয়া দেখিছে ধুনীয়াকৈ মেকআপ কৰি দিছে। এয়া ধুনীয়াকৈ একদম কালি ইয়াতে পূজা কৰা হ'ল, আজি বেছি ধুনীয়াকৈ পুলি ৰুই পিনে বেছি ধুনীয়াকৈ একদম মানে সজোৱা হৈছে। আৰু কালি মই ভিডিঅ' কৰা নহ'ল, নাছিলোঁ ঘৰত, অলপ বেলেগ কামত ব্যস্ত আছিলোঁ। তো আজি ইয়াত দেখিছে ধুনীয়াকৈ সজাই আছে। হ'ব, আৰু কিমান দেৰি লাগিব? আৰু এয়া চাকি জ্বলাবলৈ যোগাৰ কৰি থকা হৈছে, আৰু চাকিত তেল ঢালি আছে দেখিছে। পদূলিত দিব লাগিব, তুলসী তলত দিব লাগিব, বাগানত দিব লাগিব। তো এয়া যোগাৰ হৈ আছে ধুনীয়াকৈ। আৰু আমি গামোচালৈ ওলাই আনিলোঁ, আৰু এয়া বেটাও ধুনীয়াকৈ ওলাই আনিলে। গামোচা ধুনীয়া কৰিলোঁ আকৌ। চাকি ৰেডি হৈ গ'ল, এতিয়া চাকি একদম ধুনীয়াকৈ দিমগৈ। আৰু এয়া চাকি দিওঁগৈ। প্ৰথম থাপনা দি ল'লোঁ, এতিয়া পল্লীমুখত দিমগৈ। আৰু পাছফালে খেতি বাতিত, খেতি মানে বাগানত দিবগৈ লাগিব। দেখিছে কুঁৱলী পৰি আছে, সেয়া দিবলৈ আহিলোঁ। এতিয়া পদূলিত দিম ধুনীয়াকৈ চাকি লৈ পিনে। ওখ নহয়, এইকেইটা বহুত ওখ আছে, উঠি পিনে দিব লাগিব। তো এতিয়া মই ইয়াত উঠি পিনে দিম, সেইখন উঠি পিনে দিব লাগিব ধুনীয়াকৈ ছাতিখনলৈ। তুমি ঢুকি নোপোৱা? ল'লোঁ ওপৰত, দেখিছে এয়া এখন ওপৰত একদম ওপৰত। এয়া ধুনীয়াকৈ ইয়াতে দি দিছোঁ, পিছলৈ বহুত দূৰলৈ নাযাওঁগৈ, আৰু ভয় লাগে ৰাতি হাতী চাতি ওলাই যায়। তো হাতী চাতিটো নোলায় বাৰু, তথাপি ইয়াত ধুনীয়াকৈ ইয়াত দি দিছে। ইয়াতে দি দিয়া ধুনীয়াকৈ ফটাফট। এখন চাকি এতিয়া গোহালিত দি দিম। আমাৰ গোহালি অৱস্থা এয়াই, আৰু গোহালিত এখন চাকি দি দিওঁ। এইডোখৰতে দি থৈ যাওঁ এখন ধুনীয়াকৈ, গৰুকেইটা শান্তিত থাকিব পাৰিব। কৃষ্ণ শান্তিকৈ হৈ থাকিব দেই। তো ইয়াতে এখন দি দিলোঁ। এফালে মায়ে থাপনাত প্ৰাৰ্থনা কৰি লৈছে প্ৰথমতে। এয়া শৰাই অনা হৈ গ'ল ধুনীয়াকৈ, এয়া দেখিছে। এতিয়া ধুনীয়াকৈ প্ৰাৰ্থনা গাম, ইয়াত প্ৰাৰ্থনা চাৰ্থনা গাই ল'ম তুলসী তলত। এয়া চাকি জ্বলাব লৈছে। এয়া নীতি নিয়ম কৰি হৈ গ'ল, প্ৰাৰ্থনা গাল ধুনীয়াকৈ। এতিয়া শৰাইখন ইয়াতে প্ৰসাদ বিটাব লাগে, একচুৱেলি ভিতৰতে হেৰি কৰিমগৈ। আৰু এয়া হৈ গ'ল গাইজ,
ভিতৰলৈ যাম আৰু আমাৰ সেইফালে ভিতৰত ভকত বহি আছে প্ৰসাদ ৰেডি চবৰ কাৰণে পুৰা এয়া দেখিছে প্ৰসাদ লৈ লৈছোঁ এয়া তো বন্ধুসকল এয়া দেখিছে প্ৰসাদ ল'লোঁ চবে ধুনীয়াকৈ এয়া এইফালে অমিতা আছে নাৰিকল আছে কিবা কিবি আছে যিমানখিনি পাৰোঁ আৰু সিমানখিনি লৈছোঁ আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ কাতি বিহু যদিও কঙালী তথাপিও সকলোকে শুভেচ্ছা জনালোঁ যিহেতু এতিয়া মাঘ বিহু আহি আছে ভঁৰাল চবৰে ভঁৰাল ফুল খেতি পথাৰ এতিয়া ধুনীয়াকৈ ধান পকিব ধান চপাব ভঁৰাল ফুল হ'ব মাঘ বিহুত চবে উভৈনদী হ'বই তাৰপিছত আকৌ বহাগ বিহুত আমি চবে ৰঙালী কৰিম যিহেতু কাতি বিহু কঙালী মাঘ বিহু ভোগালী উভৈনদী হৈ যায় কাৰণে ভোগালী আকৌ বহাগতে কৰিম ধেমালি এতিয়া প্ৰসাদ ধুনীয়াকৈ লৈ লোঁ আৰু প্ৰসাদটো খাওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজি থুলমূলকৈ কাতি বিহু উদযাপন কৰাৰ এটা ভিডিঅ' দি দিলোঁ আপোনালোকক আকৌ নেক্সট ধুনীয়া ভিডিঅ'ত লগ পাম বাই বাই